বহাচোন তোমালোক ইয়াতে বহা তোমালোকৰ ঘৰ ক'ত ক'ৰ পৰা আহিছা বৰকলীয়া গাঁৱত হয় নেকি ইমান দূৰ যে তোমালোক আহিছা খোজকাঢ়ি আহিছা নে গাড়ী লৈ আহিছা খোজকাঢ়ি আহিছোঁ নহয় মানুহ কি কৰিবা আৰু খোজকাঢ়ি আহিব লাগিব ভালেই কৰিছা এই দুজনী তোমাৰে ছোৱালী নেকি হয় মোৰে ছোৱালী ইহঁতৰ বাবাক নাই নেকি নাই 6 মাহ আগতে ঢুকাইছে দে একো নাই তোমালোকেতো কাম কৰিও খাব পাৰা আমাৰ বাদে দুখীয়া মানুহ কোনেনো কাম দিব হয় বাৰু আমাৰো কেতিয়া দিয়াই হ'ল তথাপিতো মইনা মইনা আপা কি আছা ভিতৰৰ পৰা 100 টকাটো লৈ আছো তুমি দুটাই তেওঁলোকক আপোনালোক এতিয়া চাবা মইনা তুমি আৰু কোনোবা আহিলে তাৰ পৰা 100 টকা 50 টকা দি দিবা মই চকৰ পৰা হ'ব আপা তুমি আছিলা কেতিয়াৰ কাৰণে আহিছিলোঁ আৰু এতিয়া মই কৈ পাই জিনিছা তোৰ ঘৰ ক'ত মই বৰকলীয়া গাঁৱত মই ক'লো যা এতিয়াতো লৈ যা কেতিয়াৰ কাৰণে আহিছিলোঁ আৰু এতিয়া কাৰণে ক'ৰ পৰা আহিছা মই বৰকলীয়া গাঁৱৰ পৰা ঘৰত কোনোবা আছেনে নাই নাই আমি তিনিজনীয়ে এই দুজনী ছোৱালী তাতে কি হ'ল 6 মাহ আগতে ঢুকাল কিবা বেমাৰ হৈছে অঁ ছোৱালীটোৱে পঢ়াইছে নে নাই মই দুখীয়া মানুহ কেনেকৈ পঢ়াব পঢ়াব লাগিব গভৰ্ণমেণ্ট স্কুলত পঢ়াইলে ইমান ফিজৰ দৰকাৰ নাই নহয় পঢ়াবা হয় হয় অঁ কেতিয়াৰ কাৰণে আহিছিলোঁ আৰু এতিয়া কাই নাই চেলবি কোনো নাই নাই এতিয়া চেলবিটাৰ বাবা তেনেকৈ বাপত নাই কৈছিল মানে ঢুকাল 6 মাহ হ'ল হয় নেকি চকুটা ভিতৰে ভিতৰে আহিছা অঁ কাপোৰ আছে নেকি ছোৱালী দুটা কাপোৰ নাই নহয় কাপোৰ এই মাত্ৰ দিখাটালৈ দুটা আহিছিল এতিয়া মুঠত নাই নহয় পালি দিম যা আৰামত থৈ দিম আজি দিনটোত এযোৰা পালোঁ বহুত দুটাৰ হ'ব ৰাতি এইকেইটা পইচা বজাৰখিনি কৰিম আৰু মই 4টা ঘৰত যাওঁ